নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্পিং আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, সকলোৰে এটাই প্ৰব্লেম যে পঢ়াবোৰ মনত নাথাকে। কিছুমানৰ আকৌ পঢ়োঁতে মনত ৰয়, কিন্তু অলপ সময়ৰ পিছত পাহৰি যায়, বা পঢ়াৰ পিছত অলপ সময়ৰ বাবে মনত থাকে, কিন্তু এক্সামত অৰ্থাৎ পৰীক্ষাত গৈ পাহৰি থাকে। অৰ্থাৎ পঢ়াবোৰ কেনেকৈ আমি লং টাইম মনত ৰাখিব পাৰিম, যাতে এক্সামত গৈ লিখি এটা ভাল মাৰ্কছ লাভ কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, তোমালোকে এটা কথা ভাবাচোন, তোমালোকে সৰুৰে পৰা কিমানবোৰ ডেফিনেশ্যন মনত ৰাখিছা, কিন্তু এতিয়া যদি তোমাক সোধা হয়, নিশ্চয় তুমি এতিয়া উত্তৰ দিব নোৱাৰিবা। আমাৰ ব্ৰেইনটোৱে কিবা এটা টপিক মুখস্থ কৰাতকৈ যদি তাক বুজি অৰ্থাৎ তাৰ বেছিক কনচেপ্টটো বুজি মনত ৰখা হয়, তেন্তে ভালদৰে মনত ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত দ্য গ্ৰেট এক্সপ্লেইনাৰ নামেৰে খ্যাত আমেৰিকাৰ বিখ্যাত পদাৰ্থবিদ ৰিচাৰ্ড ফেইনমেনে মনত ৰাখিবৰ বাবে দিয়া বিখ্যাত ফেইনমেন টেকনিকৰ বিষয়ে আলোচনা কৰিম। এই টেকনিকটো বেষ্ট টেকনিক কিবা এটা টপিক ভালদৰে বুজি মনত ৰখাৰ বাবে। বন্ধু বান্ধৱীসকল, এই টেকনিকটো 4টা ষ্টেপত বিভক্ত। ষ্টেপ 1, পিক এ টপিক ইউ ৱান্ট টু আণ্ডাৰষ্টেণ্ড। প্ৰথমে তুমি সেই টপিকটো বাছি লোৱা যিটো তুমি মনত ৰাখিব বিচাৰিছা, আৰু পঢ়িবলৈ আৰম্ভ কৰা। কিতাপ, নোটছ আদিৰ পৰা ভালদৰে পঢ়া, টপিকটো বুজি লোৱা। এনেদৰে বুজি লোৱা যাতে তুমি এজন একো নজনা ব্যক্তিক যদি সেই টপিকটো বুজাবলৈ কয়, তেন্তে তুমি বুজাব পাৰিবা। এনেদৰে টপিকটো পঢ়া। বন্ধু বান্ধৱীসকল, ষ্টেপ 2, এখন কাগজত তুমি টপিকটোৰ পৰা যি যি বুজি পালা সেইবোৰ লিখা। এনেদৰে লিখা যাতে তুমি কাৰোবাক বুজাব পাৰা। ক্লাছত টিচাৰে যেনেকৈ মুখেৰে কৈ লিখি লিখি বুজায়, তেনেদৰে লিখা। অৰ্থাৎ তুমি এনেদৰে লিখোঁতে তুমি এটা কথা চাবা যে তোমাৰ কোন কোন ঠাইত ভুল হৈছে বা ভালদৰে এক্সপ্লেইন কৰিব পৰা নাই। নাও ষ্টেপ 3, আইডেণ্টিফাই দ্য মিষ্টেক এণ্ড ষ্টাডি এগেইন। য'ত য'ত প্ৰব্লেম হৈছে সেইবোৰ পুনৰ পঢ়া আৰু বুজিবলৈ ট্ৰাই কৰা। এই প্ৰচেছটো ৰিপিট কৰি থাকা যেতিয়ালৈকে টপিকটো ভালদৰে তুমি বুজাব নোৱাৰা। যেতিয়া তুমি টপিকটো ভালদৰে এক্সপ্লেইন কৰিব পাৰিবা, তেতিয়া তুমি ষ্টেপ 4 এপ্লাই কৰা। ষ্টেপ 4, ছিম্প্লিফাই। বন্ধু বান্ধৱীসকল, ওপৰৰ 3টা ষ্টেপ ফ'ল' কৰি টপিকটো ভালদৰে বুজাৰ পিছত এই প্ৰচেছটো পুনৰ ফাৰ্ষ্টৰ পৰা এবাৰ ৰিপিট কৰা। এইবাৰ লিখাৰ সময়ত চিম্পল লেংগুৱেজ ইউজ কৰা, যাতে তুমি টপিকটো এক্সপ্লেইন কৰোঁতে একো নজনা ব্যক্তি এজনেও টপিকটো বুজি পায়। এতিয়াও যদি টপিকটোত কিবা কনফিউজন আছে, তেন্তে এই 4টা ষ্টেপ পুনৰ ৰিপিট কৰা। বন্ধু বান্ধৱীসকল, এই টেকনিকটো এপ্লাই কৰি পঢ়িলে টপিকবোৰ ভালদৰে বুজি পাবা, আৰু যাৰ ফলত সহজে বা ভালদৰে টপিকবোৰ মনত ৰাখিব পাৰিবা। এই টেকনিক এপ্লাই কৰি পঢ়িলে মনত ৰখাবোৰ পিছত পাহৰি যোৱাৰ চান্স নাথাকে, যাৰ ফলত এক্সামত ভালদৰে লিখিব পাৰিবা আৰু এটা ভাল মাৰ্কছ পাব পাৰিবা। বহু বিখ্যাত ব্যক্তিয়ে টপিকবোৰ লং টাইম মনত ৰাখিবৰ বাবে এই টেকনিকটো ব্যৱহাৰ কৰে। গতিকে তোমালোকে এই টেকনিকটো ব্যৱহাৰ কৰি চাব পাৰা, নিশ্চয় লং টাইম পঢ়াবোৰ মনত ৰাখিব পাৰিবা। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰাৰ লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে আমাৰ এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। যিহেতু আমি প্ৰতি সপ্তাহৰ দেওবাৰে আমাৰ চেনেলটোত এনেধৰণৰ ভিডিঅ' আপলোড কৰি থকা হয়, গতিকে সেই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা। ধন্যবাদ।